নমস্কাৰ বন্ধুসকল, কালি এটা খবৰ ওলাইছিল যে প্ৰাগ নিউজত মেট্ৰিক পৰীক্ষা 4টা বিষয়ত অনুষ্ঠিত হ'ব আৰু তাৰ ওপৰত ভিডিঅ'টো হ'বলৈ গৈ আছে আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু তাৰ আগতে আপোনালোকে যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আছে তেনেহ'লে দেৰি নকৰিব, এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই লওক যাতে আহিবলগীয়া ভিডিঅ'ৰ সকলো ধৰণৰ ন'টিফিকেশ্যন আপুনি অতি সোনকালে লাভ কৰে। তেনেহ'লে ব'লক বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, কালি এটা প্ৰাগ নিউজত এটা নিউজ ওলাইছিল যে অসমত মেট্ৰিক পৰীক্ষা 4টা বিষয়ত অনুষ্ঠিত হ'ব আৰু এটা ছাবজেক্ট 25 মাৰ্কৰ হ'ব বুলি জানিব পৰা গৈছে। হয়তো মেট্ৰিক পৰীক্ষা যিহেতু এদিনৰ পৰা দুদিনহে তেওঁলোকে পাতিব বুলি যিহেতু আগতে তেখেতে ঘোষণা কৰিছে তেওঁলোকে। আৰু আমি যদি 25 মাৰ্কৰ যদি কথা ক'বলৈ যাওঁ তেতিয়া 4টা ছাবজেক্ট 100 মাৰ্কৰ হ'ব আৰু তেতিয়া এদিন পৰীক্ষা হ'ব। আৰু আমি এতিয়ালৈকে কোনকেইটা ছাবজেক্ট তেওঁলোকে কোৱা নাই, হয়তো এনেদৰে নহ'বও পাৰে, কিন্তু কালি প্ৰাগ নিউজত কৈছিল এনেকৈ আৰু নিউজ চেনেলত কৈছে যেতিয়া হৈ যাবও পাৰে। ছায়েন্স, ইংলিছটো একেবাৰে ইংলিছটোক ল'বই লাগিব আৰু ইংলিছ আছিল, ছ'চিয়েল আৰু মেথছ। আৰু এইবাৰ এনেকৈ নহ'বও পাৰে, হয়তো 3টা ছাবজেক্টতো হৈ যাব পাৰে, কিন্তু কালি যোনটো খবৰ আহিছিল সেইটোৰ ওপৰতহে মই ভিডিঅ'টো কৈ আছোঁ। আৰু হয়তো এইদৰে হৈ যাবও পাৰে আৰু আহিবলগীয়া সময়ত তেওঁলোকে যেতিয়া তাৰিখ ঘোষণা কৰিব বা কিদৰে ঘোষণা কৰিব তেতিয়া সকলোৱে গম পাব। কিন্তু বৰ্তমান সময়ত সকলোৱে আটাইকেইটা ছাবজেক্ট পঢ়ি থকাটো মই জৰুৰী বুলি ক'ম। আৰু বৰ্তমান সময়ত অসমৰ যি ক'ভিড পৰিস্থিতি হ্ৰাস পাইছে আৰু 3ৰ পৰা 2% বৰ্তমান সময়ত নামি আহিছে আৰু 1 তাৰিখলৈকে হয়তো নামি যাব পাৰে। সেইবাবে সকলোৱে পঢ়ি থকাটো জৰুৰী আৰু তোমালোকে সকলোৱে পঢ়ি থাকা আৰু ভিডিঅ'টো যদি ভাল পালা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ ছ' মাছ।